স্কুলত আজি শনিবাৰীয়া চৰা উদযাপন কৰি আছোঁ মেম। শনিবাৰীয়া চৰাৰ বিষয়ে কিবা এটা কওকচোন মেম। এইফালে আহক না মেম, এইফালে আহক। আমাৰ স্কুলত যে আজি শনিবাৰীয়া চৰা হৈ আছে, কেনে লাগিছে মেম? আজি খুব ভাল লাগিছে, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু আশা কৰোঁ আগলৈও আৰু প্ৰগ্ৰেম হ'ব, সকলোৱে পাৰ্টিচিপেট কৰিব। মই মাৰ্জিনা মেম কৈছোঁ। মাৰ্জিনা মেম, আমাৰ স্কুলত যে ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰে, সেই বিষয়ে আপুনি কি ক'ব বিচাৰে? বহুত ভাল লাগিছে, কাৰণ আমাৰ নিজৰ ষ্টুডেণ্ট হয় ন, ইমান ভাল ধুনীয়াকৈ ডেন্স কৰিছে, আমি বহুত গৌৰৱ অনুভৱ কৰোঁ। আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালী যে ইমান প্ৰতিভা, ইমান টেলেণ্ট, সঁচাকৈ এটা বহুত আজি গম পালোঁ আৰু ইমান ধুনীয়াকৈ ডেন্স কৰিছে আৰু ইমান গৰমত। চ' এয়া আমাৰ মাজত আপুনি দেখিব শনিবাৰীয়া চৰা। আমাৰ অলৰেডি ষ্টুডেণ্টছবিলাকে ৰেডি হৈ আছে পাৰফৰ্মেঞ্চ কৰাৰ কাৰণে। বিভিন্ন ধৰণৰ পাৰফৰ্মেঞ্চ আমি চাম আজি। এই ক্ষেত্ৰত পোনপ্ৰথমে আমি দেখিম যে আজি আমাৰ ষ্টুডেণ্টসকলে কেনেকৈ পাৰফৰ্মেঞ্চ কৰে, কেনেকৈ শনিবাৰীয়া চৰাৰ ক্ষেত্ৰত সিহঁতে নিজকে, আমাৰ এই ক্ষেত্ৰত প্ৰিন্সিপাল ছাৰক অধিক আমি চাব লাগে। প্ৰিন্সিপাল ছাৰক ধন্যবাদ জনাম যে ইমান ধুনীয়া এটা শনিবাৰীয়া চৰাৰ আয়োজন কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ টেলেণ্টসমূহ আমি দেখাব পাৰিছোঁ। সেইকাৰণে আমাৰ আদৰ্শ বিদ্যালয় জহলপাৰ ৰূপচিপিটিৰ প্ৰিন্সিপাল মহোদয়সমূহক শিক্ষক শিক্ষয়িত্ৰীক একচুৱেলি ধন্যবাদ জনাব লাগে।